কবিতাৰ শিৰোনাম তোমাৰ অনুপস্থিতিত কথা বিজিত গগৈ পাঠ মাধুৰ্য বৰা তোমাৰ অনুপস্থিতিত গোমাই থকা আকাশখনে বৰকৈ বিজলিয়াইছে বতাহ চাকৰ লাহি বা লাগি হেন্দুলি উঠিছে দেৱদাৰু জোপাৰ পাতবোৰ জলাহী ডাৱৰে আৱৰা হৃদয়ৰা চুকত উদ্বাউল হৈ পৰিছে কপাহ গুটিয়া বৰষুণ জাক শিলোৱা এন্ধাৰে চানি ধৰিছে বুকুখন চকুৰ পাহিবোৰত নামি আহিছে শীতৰ কুঁৱলী আজি বৰকৈ মনত পৰিছে সেই ভালপোৱাৰ ফুচফুচনিবোৰৰ কথা মনত পৰিছে তোমাৰ সেই অভিমানত ফোপোলা মুখখনলৈ গধূলিৰ কিচকিচীয়া আন্ধাৰত আলহী হৈ ওলাইছে এচমকা শুভ্ৰ ডাৱৰ ক্ৰমত ছুটি হৈ পৰিছে উশাহবোৰ এপাহ দুপাহকৈ সৰিছে হৃদয়ৰ বিষাদবোৰ বিৰালীৰ কথনা ফুলজোপাৰ চকুৱে মুখে হাঁহি বিৰিঙিছে কিজানি তোমাৰ আশাত শূন্য মুঠিত এবুকুচা প্ৰেমৰ স্মৃতি যাৰ সুবাসত অৱকাশী স্পন্দিত হৃদয় ছুটি হৈ আহিছে উশাহবোৰ কোবাল খোজেৰে আঁতৰিছে তোমাৰ স্মৃতিবোৰ মানুহবোৰেও আন্ধাৰত থোপ বান্ধিছেহি কিজানি পোহৰৰ আশাত তোমাৰ অনুপস্থিতিত মলিন আকাশত আজিও আছে এটি শুভ্ৰ তৰা এতিয়াও সাৰে আছে তোমাৰ অপেক্ষাত